নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে IPSC কেলেংকাৰী 30গৰাকী পৰীক্ষা নিৰীক্ষকক তলব কৰিলে SITৰ প্ৰসংগ IPSC কেলেংকাৰীক লৈ অব্যাহত SITৰ তদন্ত প্ৰক্ৰিয়া 2013 বৰ্ষত বক্ৰপথৰে চাকৰি লোৱা বিষয়াসকলৰ জেৰা প্ৰক্ৰিয়া সমাপ্ত এইবাৰ জেৰাৰ সন্মুখীন হ'ব 2013 বৰ্ষৰ পৰীক্ষা নিয়ন্ত্ৰকসকল প্ৰায় 30গৰাকী পৰীক্ষা নিৰীক্ষক তলব কৰিছে CIDয়ে যোৱাকালি CIDৰ কাৰ্যালয়ত হাজিৰ হোৱা নিৰ্দেশ দিছিল পৰীক্ষা নিয়ন্ত্ৰকক এই পৰ্যন্ত CIDৰ কাৰ্যালয়ত হাজিৰ ইজনৰ পিছত সিজন পৰীক্ষা নিয়ন্ত্ৰক জনাই আছো গুৰুত্বপূৰ্ণ খবৰ 2013 বৰ্ষৰ IPSC পৰীক্ষাৰ সময়ত পৰীক্ষা নিয়ন্ত্ৰক হিচাপে আছিল বিপুল গগৈ আৰু অভিজিত গগৈ অঞ্জন শৰ্মা দত্তৰ ভূপেন্দ্ৰ তালুকদাৰ জ্যোতিৰাজ পাঠক মনোজ কুমাৰ দাস অৰূপ বৈশ্য SITৰ প্ৰশ্নৰ সন্মুখীন হ'ব পৰীক্ষা নিৰীক্ষকসকল এতিয়া প্ৰসংগ IPSC কেলেংকাৰীক লৈ অব্যাহত SITৰ তদন্ত প্ৰক্ৰিয়া আৰু আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ +92ৰে আৰম্ভ হোৱা নম্বৰৰ ফোন আহিছে নেকি বিপদ অনিবাৰ্য এই মুহূৰ্তত জনাইছোঁ এটা ভয়ংকৰ খবৰ যোগাযোগ মন্ত্ৰালয়ৰ ফালৰ পৰা দেশবাসীলৈ বিশেষ সতৰ্কবাণী বিশেষ নম্বৰৰ পৰা অহা হোৱাটছআপ কল গ্ৰহণ নকৰাৰ নিৰ্দেশ দিলে +92ৰে আৰম্ভ হোৱা হোৱাটছআপ কল সৰ্বশান্ত কৰিব আপোনাক ৰিচিভ কৰিলেই চিনাকি দিব CBI CIDৰ বিষয়া বুলি তাৰ পাছত বিচাৰিব পাৰে আপোনাৰ পৰিচয় বেংকৰ তথ্য এই মুহূৰ্তত জনাইছোঁ চাইবাৰ অপৰাধীয়ে লৈছে নতুন কৌশল চৰকাৰী নম্বৰ হেক কৰি আগবঢ়াব পাৰে লোভনীয় অফাৰ ভুলতো এনে নম্বৰৰ পৰা ফোন আহিলে নকৰিব ৰিচিভ আপুনি আৰু ইয়াৰ লগতে প্ৰবঞ্চনাৰ বলি হ'লে আপোনাক 1930 নম্বৰত অভিযোগ দিয়াৰ নিৰ্দেশ লগতে স্ক্ৰীনত দেখিছে এটা ৱেবছাইট এই ৱেবছাইটত গৈ অভিযোগ দিব পাৰিব আপুনি এই মুহূৰ্তত জনাইছোঁ হোৱাটছএপত ফোন কল আহিলে সাৱধান হওক আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড বতাহ ধুমুহাত এখন চহৰ চাৰখাৰ নিমিষতে চাৰখাৰ হ'ল বাসগৃহ সা সম্পত্তি প্ৰাকৃতিক দুৰ্যোগ কবলত দক্ষিণ আফ্ৰিকাৰ কেপটাউন চহৰ চকুৰ সন্মুখতে প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে চলন্ত বাহন ধুমুহাত হোৱা অগ্নিকাণ্ডৰ জ্বলি চাৰখাৰ হ'ল 300ৰো অধিক বাসগৃহ কেপটাউনত এতিয়া হাই এলাৰ্ট জাৰি কৰিছে বিদ্যুৎ সংযোগ বিচ্ছিন্ন অন্ধকাৰত ডুব গ'ল চহৰখন এতিয়া সাগৰৰ পৃষ্ঠত সৃষ্টি হৈছে প্ৰচণ্ড ঢৌ আৰু ইয়াৰ লগতে দক্ষিণ আফ্ৰিকাত দিয়া হৈছে ভূমিকম্পৰ আগজাননী ইতিমধ্যে বতাহ ধুমুহাত প্ৰাণ হেৰুৱাইছে এজনে শতাধিক লোক গৃহহাৰা হৈ পৰিছে আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ সমৰ্থকে ভাঙিলে বিৰোধী গাড়ী বিজেপিৰ সমৰ্থকৰ আক্ৰমণত 10ৰো অধিক লোক আহত হ'ল অৰুণাচলত পাক নিৰ্বাচনী হিংসা 19 এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ তুংগত ৰাজনৈতিক দলসমূহ এতিয়া বিজেপিৰ সমৰ্থকে এইবাৰ প্ৰহাৰ কৰি ভাঙিলে NCP দলৰ বাহন নামচাই সমষ্টিৰ NCPৰ প্ৰাৰ্থীক কনভয় আক্ৰমণ কৰে বিজেপিৰ সমৰ্থকে ঘটনা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা নামচাই সমষ্টিত এতিয়া আৰু আনফালে পৰৱৰ্তী খবৰ কাক লৈ অসমৰ জনতালৈ বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকী মিছাৰ আধাৰত কা আন্দোলন হৈছিল বুলি ৰাজহুৱা প্ৰমাণ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ জনতাক ফাঁকি দি কৰা হৈছিল কাৰ আন্দোলন এই মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই কাৰ জৰিয়তে নাগৰিকত্বৰ বাবে এখনহে আবেদন পোৱা গৈছে বৰাকৰ পৰা মাত্ৰ এজনহে আবেদন কৰিছে নাগৰিকত্বৰ বাবে আন্দোলনকাৰীসকলে অসমৰ জনতাক এতিয়া উত্তৰ দিব লাগিব বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে তাৰ্কে বাংলাদেশী আহিব বুলি কোৱা কথাটো মিছা প্ৰমাণিত হ'ল বুলি অসমৰ মানুহক আৱেগিক কৰি বহুতে ৰাজনীতি কৰি আছে বুলিও মন্তব্য আগবঢ়ালে আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ উচ্চ শিক্ষা বিভাগৰ তৰফৰ পৰা কৰা হৈছে এটা ডাঙৰ ঘোষণা পৰীক্ষাৰ্থীসকললৈ চৰকাৰৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিব এটা মেছেজত দিয়া থাকিব বিশেষ ৱেবছাইটৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব শিক্ষাৰ্থীসকলে HS ফলাফল দিয়াৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলে নাম পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়নৰ সময়ত প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰিব লাগিব